মরিরা রাম রাম নামে গঙ্গা প্রাণ গোপাল
যজ্ঞৰ প্ৰসাদ সকলোৱে ভগাই যোগাই ললো কিন্তু এতিয়া কথা হল নহয় আমি যজ্ঞৰ আহুতি ধৰাৰ সময়ত কোনেনো কোনজন ভগৱানক ভাবিলো তোমালোকে কাক ভাবিলা ব্ৰহ্মা তোমালোকে ব্ৰহ্মা আৰু তোমালোকে কাক ভাবিলা বিষ্ণু তোমালোকে মহেশ্বৰ এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শ্ৰেষ্ঠ পুনজন হয় 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 কেইজন মানে ব্ৰহ্মাদেৱৰ সপক্ষে যুক্তি দৰ্শালে আৰু আন কেইজন মানে কিন্তু বিপক্ষ যুক্তি তেতিয়া দুৰ্বাসাই ক'লে কি ক'লে মোৰ মতে কিন্তু এইটো প্ৰশ্ন ব্ৰহ্মা যদি আমাক সৃষ্টি নকৰিলে হয় আমি একা আহিব পাৰো আমি মহাযজ্ঞ পাতিব পাৰো গতিকে এই মোৰ মতে শ্ৰেষ্ঠ দেৱ ব্ৰহ্মা পঞ্চা মোৰ মতে কোনজন শ্ৰেষ্ঠ মই কৈ দিম আমার মতে বাবা শ্রেষ্ঠ কারণ আমার বাবার কেইটামান বিশেষ কোনকেইটা কৈ দিম নেকি কৈ দিম ও ভঙা ঘৰ দুৱাৰ কাশ্যপ মুনিয়ে কাক শ্ৰেষ্ঠ বুলি ক'বা মহাদেৱ এই কথা কি আমি মানবা এই কথা আমি মানবা পাৰো কাশ্যপ মুনিয়ে বোধহয় নাজানা শুনা কাশ্যপ তুমি বোধহয় নাজানা এদিনাখন মহাদেৱে সেই বিকাশৰ দৈত্য কি বৰ দিছিল তুমি জানা নাজানো শুনা তেনেহ'লে আৰু সেইদিনাখন নাৰায়ণৰ কৃপাত যিজন ভগৱানে নিজকে সুৰক্ষা দিব পৰা নাই সেনে এজন ভগৱানক আমি শ্ৰেষ্ঠ ভগৱান বুলি কওঁ কোনোবা ক'ব নেকি গতিকে আমাৰ মতেও মহাদেৱ শ্ৰেষ্ঠ আৰু এনেকৈ কেইজনমান মুনিয়ে কহি বেলা হেন কালে বশিষ্ঠ